নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 31 অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ঘূৰ্ণীবতাহৰ মনহাৰ প্ৰভাৱ পৰিছে অসমতো। ৰাজ্যত পুনৰ বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। প্ৰবল ধুমুহা বৰষুণে কঁপাব পাৰে অসম। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শুক্ৰবাৰৰ বাবে জাৰি কৰিছে সতৰ্কবাণী। শুক্ৰবাৰৰ বাবে ৰাজ্যৰ 11খন জিলাত জাৰি কৰা হৈছে হালধীয়া সতৰ্কতা। য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, চিৰাং, বঙাইগাঁও আৰু বৰপেটা জিলাত। বাক্সা, বজালী, নলবাৰী, কামৰূপ আৰু কামৰূপ মেট্ৰ' জিলাৰ বাবে শুক্ৰবাৰৰ দিনটোৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। অৱশেষত মুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। পুৱতি নিশাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহত মুক্তি পালে ৰৈ ৰৈ বিনালে। ৰাজ্যৰ প্ৰতিটো ছবিগৃহত আজিৰে পৰা চলিব কেৱল জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে। মুক্তিৰ প্ৰথমটো দিনটোত গুৱাহাটীতে ৰৈ ৰৈ বিনালেৰ প্ৰায় 180টা দৰ্শনী হ'ব। কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত অবিভক্ত গোৱালপাৰা আক্ৰাচুই জোৰ সমদল বাহিৰ কৰে। কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত গোসাইগাঁও চহৰৰ মাজমজিয়াত অনুষ্ঠিত হয় এই জোৰ সমদল কাৰ্যসূচী। জুবিন গাৰ্গৰ বহু হেঁপাহৰ ছবি ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে পত্নী গৰিমা গাৰ্গে সামাজিক মাধ্যমত লিখিলে এটা আৱেগিক পোষ্ট। গৰিমা গাৰ্গে সামাজিক মাধ্যমত লিখিছে এনেদৰে: 15 ছেপ্টেম্বৰ তাৰিখে তুমি লিখা আখৰকেইটা মৰম ভৰা এক আহ্বান তোমাৰ মৰমৰ ৰাইজলৈ। প্ৰতিটো কথাই বুকুখন খন্দিয়াই যায় গল্ডি, কিন্তু এই সকলোবোৰৰ মাজত শূন্য বুকুখনত দবদবাই জ্বলি আছে আন এসোপা প্ৰশ্ন। কি হৈছিল 19 ছেপ্টেম্বৰত? কেনেকৈ আৰু কিয়? শান্তি ক'তো নাই জানো, কিন্তু এই উত্তৰ নোপোৱালৈকে উশাহো যেন নাই। #জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেদৰে লিখি পোষ্ট কৰিলে ছ'চিয়েল মিডিয়াত। আজি পুনৰ পাণৰ শিল্পী জুবিন গাৰ্গক মনোৰুত্তৰভাৱে 2025 চনৰ ভাৰত ৰত্ন সন্মান প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে অসম জাতীয় পৰিষদে। সংবাদমেল সম্বোধন কৰি অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, 18 নৱেম্বৰ জুবিন গাৰ্গৰ জন্মদিন, গতিকে 17 নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰ ভাৰত ৰত্ন ঘোষণা কৰিব লাগে। শেহতীয়াকৈ ৰাছিয়াই পাৰমাণৱিক চালিত ছাবমেৰিন ড্ৰোন পছাইডনৰ ৰেঞ্জ 10,000 কিলোমিটাৰ আৰু গতিবেগ প্ৰতি ঘণ্টাত 158 কিলোমিটাৰ। এই খবৰে এতিয়া বিশ্বত হাহাকাৰৰ সৃষ্টি কৰিছে। আমেৰিকাৰ প্ৰধানমন্ত্ৰী ডনাল্ড ট্ৰাম্পেও এই খবৰটোলৈ বিশ্বত তোলপাৰ লগাইছে।